ডিফু আৱৰ্ত ভৱনত কাৰ্বি আংলং জিলা উপায়ুক্তৰ সংবাদমেল 2014 এমপি স্কিম আৰু 2016 এমএলএ স্কিমৰ সন্দৰ্ভত পৰ্যালোচনা দাঙি ধৰে উপায়ুক্তই। দিছপুৰৰ কনভেনশ্যন এণ্ড ট্ৰেইনিং চেণ্টাৰত ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ পৰ্যালোচনা সভা বিত্ত গড়কাপ্তানি মন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্বৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত চিএম তুলিৰাম ৰংহাঙৰ অংশগ্ৰহণ। কেএছএ লামডিং ৰোড স্থিত কাৰ্যালয়ত এএছডিচিৰ জইণ্ট লিডাৰশ্বিপ প্ৰশিক্ষণ শিবিৰত দলীয় স্থিতি মজবুত কৰাৰ বিষয়ৰ লগতে হেম্প্ৰেক প্ৰসংগতো কৰে আলোচনা বিলোচনা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। কাৰ্বি আংলং জিলাৰ মুখ্য সদৰস্থিত ডিফু আৱৰ্ত ভৱনত উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত হয় 2014 এমপি স্কিম আৰু 2016 এমএলএ স্কিমৰ সন্দৰ্ভত পৰ্যালোচনা সভা আৰু সমান্তৰালভাৱে অনুষ্ঠিত কৰে সংবাদমেল। ডিফু আৱৰ্ত ভৱনত অনুষ্ঠিত পৰ্যালোচনা সভা তথা সংবাদমেলত কাৰ্বি আংলঙৰ বিভিন্ন বিভাগৰ জৰিয়তে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে পাহাৰীয়া জিলাখনলৈ আবণ্টিত উন্নয়নমূলক আঁচনি ৰূপায়ণৰ সন্দৰ্ভত পৰ্যালোচনা সভা। বিগত 2014 এমপি স্কিম আৰু 2016 এমএলএ স্কিমৰ জৰিয়তে জিলাখনৰ বিভিন্ন এলেকাত বিভাগসমূহে ক'ত কেনেকৈ আৰু কেতিয়া কি উন্নয়নমূলক কাৰ্য ৰূপায়িত কৰি ব্যয় কৰা হ'ল তাৰ এটা খতিয়ান দাঙি ধৰে সভাত। উল্লেখ্য, এই পৰ্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত জোনমণি সোণোৱাল আৰু গড়কাপ্তানি জনস্বাস্থ্য কাৰিকৰী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ গ্ৰামোন্নয়ন সমাজ কল্যাণ আদি বিভিন্ন বিভাগীয় মুৰব্বীসকলে এই পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলাত আমি যিখিনি উন্নয়নমূলক কাম হৈছে সেই কামৰ ওপৰত আজি প্ৰতিবেদন দিছোঁ আপোনালোকৰ আগত। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি এইখন চৰকাৰ বা আমাৰ দিল্লীত থকা চৰকাৰ যথেষ্ট ৰাইজৰ কাৰণে কাম কৰিছে। এই কি কৰিছোঁ আমি সেইখিনি আপোনালোকক প্ৰতিবেদন দাঙি ধৰিছোঁ যোৱা 4 বছৰ আৰু যোৱা 2 বছৰ। যিখিনি ইয়াত এই বিভাগীয় মুৰব্বীসকলক প্ৰকাশ কৰিলে সেইখিনিলৈ আপুনি সন্তুষ্টি প্ৰকাশ কৰে নে? কামখিনি যিমানখিনি তেওঁলোকে প্ৰতিবেদন দাঙি ধৰিছে। নহয়, আমি চব কাম যেতিয়া হয় কাম শেষ নোহোৱালৈকেতো আপুনি ক'ব নোৱাৰে কামটো হৈ গ'ল বুলি। যিহেতু গতি যেনে গৈ আছে সেইটো ঠিকে গৈ আছে। কিছু ক্ষেত্ৰত আপোনালোকে জানে বতৰে বেঘানি দিয়ে, জুন জুলাই মাহত কাম কৰিব নোৱাৰোঁ আৰু সেইকাৰণে অসুবিধা হোৱাৰ কাৰণে অলপ হয়তো দেৰি হৈছে, কিন্তু আমি গন্তব্যস্থানত নিশ্চয় উপনীত হ'ম। গুৱাহাটীৰ দিছপুৰস্থিত কনভেনশ্যন এণ্ড ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত হয় ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ পৰ্যালোচনা সভা। বিত্ত তথা গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সোমবাৰে অনুষ্ঠিত এই পৰ্যালোচনা সভাত ৰাজ্যিক মন্ত্ৰী তপন গগৈ আৰু কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙো অংশ লয়। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্যালোচনা সভাত বিশেষকৈ গড়কাপ্তানি বিভাগটোৰ SOPD ৱৰ্কছৰ ওপৰত আলোচনা বিলোচনা কৰে। বিভাগটোৰ আয়ুক্তৰ লগতে ৰাজ্যৰ বিভিন্ন জিলা তথা প্ৰান্তৰত অৱস্থিত গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ লগতে কাৰ্বি আংলঙৰ পৰা অতিৰিক্ত মুখ্য কাৰ্যবাহী অভিযন্তা পৱন টেৰাং উপস্থিত থাকে এই পৰ্যালোচনা সভাত। মংগল ইংঘে ৰিপৰ্ট কাট নিউজ। সন্মুখত লোকসভা নিৰ্বাচন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে পাহাৰীয়া 2 জিলা কাৰ্বি আংলঙতো লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক নিৰ্বাচনে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতিকৰণ কাৰ্য। পিছ পৰি থকা নাই কাৰ্বি আংলঙৰ ৰাজনীতিত প্ৰায় নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা দল HSDCয়ে। কেএছএ লামডিং ৰোড স্থিত কাৰ্যালয়ত HSDCৰ জইণ্ট লিডাৰশ্বিপ প্ৰশিক্ষণ শিবিৰ 30 পৰা 31 অক্টোবৰলৈ অনুষ্ঠিত কৰা হয়। নিৰ্বাচনী ৰণক্ষেত্ৰত নমাৰ আগতে প্ৰয়োজন হয় দলীয় স্থিতি সম্পৰ্কে বিচাৰৰ। HSDCয়ে দলীয় স্থিতি শক্তিশালী কৰাৰ নিমিত্তে লামডিং ৰোড স্থিত কেএছএৰ কাৰ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত কৰা জইণ্ট লিডাৰশ্বিপ প্ৰশিক্ষণ শিবিৰ, য'ত HSDCৰ সমৰ্থক সংগঠন CPIML, আইসা, KSA, SYC, SYJ, RYA নেতা তথা নেত্ৰীসকলে অংশ লয়। কেইবাটাও সংগঠনৰ উপস্থিতিত অনুষ্ঠিত এই শিবিৰত আন বিষয়ৰ সন্দৰ্ভত
আলোচনা বিলোচনাৰ লগতে হেমব্ৰেকৰ প্ৰসংগ বিশেষভাৱে ঠাই পায় স্মৰ্তব্য যে পাহাৰীয়া জিলা দুখনত যিকোনো নিৰ্বাচন কাষ চাপি আহিলে হেমব্ৰেক প্ৰসংগ সদায় আগস্থান পায় হেমব্ৰেক পাহাৰীয়া ৰাজনীতিত যেন এটা চিৰি এই চিৰি জিলা দুখনৰ প্ৰত্যেকটো ৰাজনৈতিক দল তথা সংগঠনে আবেগক জগাই কাষ চপাৰ চেষ্টা কৰে ভোটাৰ ৰাইজৰ উল্লেখ্য এই প্ৰশিক্ষণ শিবিৰত প্ৰাক্তন সাংসদ ডক্টৰ জয়ন্ত ৰংপি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবি কুমাৰ ফাংচো কেএনচিএৰ প্ৰতিমা ইংহিপিকে ধৰি আইছা কেএছএ এছৱাইচি এছৱাইজে আৰৱাইএ নেতা তথা নেত্ৰীসকলে অংশগ্ৰহণ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণকৌশলৰ বিষয়ে তথা দলীয় স্থিতিক শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰে অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ দেশৰ লগতে বৈঠালাংছতো ভাৰতৰ প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পটেলৰ ১৪৩ সংখ্যক জন্মদিবস উদযাপন কৰা হয় প্ৰাক্তন নেতাগৰাকীৰ এই জন্মদিনৰ উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত ৰান ফৰ ইউনিটি শীৰ্ষক সমূহীয়া দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী তথা লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পটেলৰ আজি ১৪৩ সংখ্যক জন্মদিবস এইলৈ উৎসাহিত বিজেপি কৰ্মীসকলে পুৱা আয়োজন কৰে ৰান ফৰ ইউনিটি শীৰ্ষক সমূহীয়া দৌৰ বৈঠালাংছস্থিত বিজেপি জিলা কাৰ্যালয়ৰ পৰা উলিওৱা এই সমূহীয়া দৌৰ কাৰ্যসূচীত পশ্চিম কাৰ্বি আংলং জিলা বিজেপি সভাপতি অৰুণ টেৰাঙৰ লগতে ২০ নং বৈঠালাংছৰ বিধায়ক ডাক্তৰ মানসিং ৰংফিয়ে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে লগতে এছটি মৰ্চা কিষাণ মৰ্চা আৰু বিজেপিৰ বহু কৰ্মীসকলে এই সমূহীয়া দৌৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে এইটো কৰাব কাৰণে এই দেশৰ মানে এতিয়া আজি এই তেখেতৰ জন্মদিনৰ উপলক্ষে এইটো আমি ইয়াতে সমবেত হৈছোঁ যিটো ৰান ফৰ ইউনিটি এই সোঁৱৰাবৰ কাৰণে যে কিছুমান এজন দুজন ব্যক্তি আমি পাহৰি গৈছোঁ এই স্বাধীনতা আন্দোলনৰ সময়ত কিহঁতৰ অৱদান আছিলে আৰু স্বাধীন ভাৰতৰ বৈঠালাংছৰ পৰা জাছন ইংহে ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Family Restaurant, a fine dining restaurant, the most flavorful and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Wait, not only this. Durga Puja special buffet starts from 17th and valid till 19th of October 2018. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Difu, near Bazar, India. Big sale! Up to 20% off on baby wear, 5% off on grocery items and 6% off on beauty and personal care. Also special Durga Puja offer on ladies and gents wear. To avail this opportunity, step in Saraswati Superstore right now. Home delivery services are available within 3 kilometers radius of Difu. For more details and services, please contact at 70024-56806 or 9957537019. Saraswati Superstore, MS Hans Enterprise, near Mamta Pharmacy, Difu Main Market. Hurry up!
Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of genswear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে বুকাটান মহকুমাৰ বালিপথাৰ বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ 9 সংখ্যক ইউনাইটেড এলহাবাব দুইচেন কাৰ্যসূচী উলহ মালহেৰে উদযাপন কৰা হয় সামটেন সয়লিং গুম্বা এছ'চিয়েশ্যনৰ কাৰ্বি আংলঙৰ উদ্যোগত আৰু গোলাঘাট ডিমাপুৰ জিলাৰ উদ্যোগত বুধবাৰে পুৱা 9 বজাৰ পৰা অনুষ্ঠিত কৰা হয় এই 9 সংখ্যক ইউনাইটেড এলহাবাব দুইচেনৰ দিনজোৰা কাৰ্যসূচী কাৰ্যসূচী অনুসৰি পুৱা 8 বজাৰ পৰা বিভিন্ন ৰীতি-নীতি সম্পাদনৰে শুভাৰম্ভণি হোৱা অনুষ্ঠানটিৰ দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হয় ৰাজহুৱা সভা 9 সংখ্যক ইউনাইটেড এলহাবাব দুইচেনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি বীৰ বাহাদুৰ লামাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখন আৰম্ভ হোৱাৰ আগতে পূৰ্ব মক্তানে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ গৈ প্ৰয়োজনীয় কিছুমান কথাৰ ওপৰত আলোকপাত কৰাৰ লগতে অতিথিসকলৰ পৰিচয় দাঙি ধৰে ইপিনে সভাত অতিথি হিচাপে মুখ্য উপদেষ্টা লামা অমৃত তকদাৰ লামা হিমাল মক্তান লামা পাসাং ইয়ানজান লামা পাসাং থেয়েং লামা দাৱা থেয়েং মন বাহাদুৰ তামাং প্ৰমুখ্যে অঞ্চলটোৰ গাঁওবুঢ়াসকল উপস্থিত থাকি ভগৱান বুদ্ধৰ বাণী তথা সাৰমৰ্মৰ ওপৰত বিশদ আৰু সাৰুৱা ভাষণ আগবঢ়ায়
হয় এইদৰে প্ৰতি বছৰে ঠিক আজিৰ তাৰিখতে ভগৱান বৌদ্ধক মনা লোকসকলে একগোট হৈ বিভিন্ন আলোচনা বিলোচনা কৰে সভা শান্তিপূৰ্ণভাৱে সমাপ্ত হয় আজি যি কাৰ্যসূচী আপোনালোকে অনুষ্ঠিত কৰিছে তাৰ উদ্দেশ্যটো কি যেতিয়া নেকি ভগৱান বুদ্ধ জন্ম হৈছিলে তাৰপিছত তেওঁ আমাৰ এই মানৱ জাতিৰ উদ্ধাৰৰ কাৰণে তেওঁ যিটো তপস্যা কৰিছিলে তপস্যা কৰাৰ পাছত তেওঁ যেতিয়া নেকি জ্ঞান প্ৰাপ্ত কৰিলে জ্ঞান প্ৰাপ্ত কৰাৰ পিছত তেওঁ কি কৰিলে যেতিয়া এই জ্ঞানটো সকলো জনসাধাৰণৰ ওপৰত যেতিয়া লাভলৈ ধৰিলে বা উপদেশ দিবলৈ ধৰিলে সেই সময়তে তেওঁ কি ভাবিলে সেইদিনাখন তেখেতে এইটো চিন্তা কৰিলে যে তেওঁৰ মা যেতিয়া সৰু সময়তে ঢুকাইছিল তেওঁ দেখা নাছিল যেতিয়া তেওঁৰ মাৰ যেতিয়া হেৰি হৈছিলে মানে চিন্তা এটা আপদ আছে চিন্তাটো যেতিয়া ভাবিলে যে দেৱতাৰ স্থানত তেওঁ আছে তেওঁ সেইদিনাখন মাক লগ কৰিবলৈ গৈছিলে লগ কৰি পেলাই তাত লগ কৰি পেলাই সেই কথা লগ পালে লগ পাই পেলাই সেই তেওঁ যিখিনি জ্ঞান তেওঁ মাককো যিদিনাখন তাত আমাৰ এই জনসাধাৰণৰ সেইখিনি ঘূৰি আহিলে এতিয়া সেইদিনাখন তেওঁ যিদিনাখন আজিৰ দিনাখনতকৈ তেওঁ এই আমাৰ পৃথিৱীত আকৌ গোটাই ঘূৰি আহিছিলে সেই দিনটোকে এই প্ৰগ্ৰামটোক লাভৱজনক কাৰ্যক্ৰম হিচাপে আমি সকলো মহানুবৌদ্ধ বৌদ্ধ ধৰ্ম অৱলম্বীসকলে ইয়াক উদযাপন কৰি আহিছে বোকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং সচেং পৰিষদ সমষ্টিত বয়স্ক নাগৰিকসকলক বৃদ্ধ পেঞ্চনৰ পত্ৰ প্ৰদান কৰে বুধবাৰে সমষ্টিটোৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে স্বয়ং অনুষ্ঠানত উপস্থিত থাকি পত্ৰ 30 গৰাকী বয়োজ্যেষ্ঠ লোকসকলক পত্ৰ বিতৰণ কৰে চিনথং ব্লক অন্তৰ্গত সচেং পৰিষদ সমষ্টিৰ এলেকাৰ 30 গৰাকী বয়োজ্যেষ্ঠ লোকসকলক আজি প্ৰদান কৰা হয় বৃদ্ধ পেঞ্চনৰ বাবে পত্ৰ শহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ পত্ৰসমূহত ভালদৰে পূৰ্ণ কৰি জমা দিয়াৰ পিছত অহা নৱেম্বৰত পেঞ্চন পাবলগীয়া লোকসকলৰ নাম চূড়ান্ত কৰা হ'ব শহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনত আঁচনি অধীনত নাম চূড়ান্তভাৱে হোৱা লোকসকলে প্ৰতিমাহে লাভ কৰিব 250 টকা এইদৰে উপস্থিত ৰাইজৰ আগত সদৰি কৰে কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে উল্লেখ্য অনুষ্ঠানত সচেং ভিডিসি ৰমেন পাটৰ সচেং বিজেপিৰ বিশিষ্ট নেতা মনিৰাম তেৰণ উপস্থিত থাকে বিশেষ প্ৰতিবেদক কাট নিউজ নিহাং ডনচৰি অৰ্গানাইজিং কমিটিৰ উদ্যোগত অনুষ্ঠিত হ'ব প্ৰথম এমএসি ফুটবল ক্লাব টুৰ্নামেণ্ট সৰুপথাৰ পৰিষদ সমষ্টিৰ অন্তৰ্গত নিহাং ডনচৰি খেলপথাৰত অনুষ্ঠিত হ'ব এই ফুটবল টুৰ্নামেণ্ট এমএসি কাপ ফুটবল টুৰ্নামেণ্ট অনুষ্ঠিত কৰাৰ আগতে স্থানীয় এমএসি তথা কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে টুৰ্নামেণ্ট অনুষ্ঠিত কৰিবলগীয়া খেলপথাৰ পৰিদৰ্শন কৰে টুৰ্নামেণ্টৰ উপ কমিটিসমূহ এই বিষয়ে বিভিন্ন দিশ সফল সম্পন্নৰ বাবে বিভিন্ন দায়িত্ব অৰ্পণ কৰে ইংটিয়ে উল্লেখ্য যে ফুটবল টুৰ্নামেণ্টৰ অন্তিম দিনা নিশা ভাগত অনুষ্ঠিত হ'ব আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়া য'ত খ্ৰীষ্টিন তেৰণৰ ৰক ৰাগ বেণ্ডৰ লগতে আন সাংস্কৃতিক দলে পৰিৱেশন কৰিব বিভিন্ন অনুষ্ঠান মংগল ইংঘে ৰিপৰ্ট কাট নিউজ পোহৰৰ উৎসৱ দিৱালী অথবা দীপাৱলী সমাগত দীপাৱলী উৎসৱক লৈ সৰ্বসাধাৰণ ৰাইজ আৰু বিভিন্ন বোমা বিক্ৰেতাসকল উৎসাহিত হৈ থকা সময়তে কাৰ্বি আংলঙৰ কেইটামান সামাজিক সংগঠনে এই ক্ষেত্ৰত নিষেধাজ্ঞা কামনা কৰিছে KASDO, KAYO আৰু LYDCয়ে এই বিষয়ক লৈ কাৰ্বি আংলং জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ দি বোমা বিক্ৰী বন্ধ কৰাৰ সপক্ষে দাবী তুলিছে সমগ্ৰ দেশৰ লগতে ৰাজ্য তথা কাৰ্বি আংলঙতো প্ৰত্যেকবাৰে পোহৰৰ দিৱালী উৎসৱ উলহ মালহেৰে পালন কৰি আহিছে
ভিন্নৰঙী আলোক সজ্জাৰে চহৰ তথা গ্ৰামাঞ্চলত বজাৰ অঞ্চল ব্যক্তিগত ঘৰ আদি আকৰ্ষণীয় কৰি তোলে নতুলিবনো কিয় এই বিশেষ দিনটোতে তাহানি ৰামচন্দ্ৰই হেনো 14 বছৰ বনবাস কৰি পূৰ্ণ কৰি অযোধ্যালৈ ঘূৰি আহিছিল শ্ৰীৰাম ঘূৰি অহাৰ সময়ত সন্ধিয়া সমগ্ৰ দেশবাসীয়ে এনেদৰে আলোকেৰে সজ্জিত কৰিছিল দেশৰ নগৰ চহৰৰ প্ৰতিটো ঘৰৰ পদূলি এই পৰম্পৰা অব্যাহত ৰাখি আজিও দেশবাসীয়ে এই পোহৰৰ উৎসৱ দীপাৱলী ধুমধামকৈ উদযাপন কৰে কিন্তু পোহৰৰ উৎসৱৰ দিনা আনন্দ উদযাপন কৰিবলৈ গৈ ভয়ংকৰ শব্দ আৰু ধোঁৱাময় বোমা ফুটোৱাৰ ক্ষেত্ৰত শব্দ প্ৰদূষণৰ লগতে বায়ুমণ্ডল প্ৰদূষণৰ আশংকা কৰিছে সামাজিক সংগঠন KASDO, KAYO আৰু LYDC সংগঠনে সংগঠন কেইটিৰ নেতৃত্বই প্ৰদূষণৰ পৰা বায়ু তথা জীৱকুলক ৰক্ষাৰ লক্ষ্যৰে ভিন্ন ধৰণৰ বোমা বিক্ৰীৰ ক্ষেত্ৰত প্ৰশাসনৰ পৰা নিষেধাজ্ঞা কামনা কৰি জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে জিলা উপায়ুক্ত হয় তেওঁলোকে দিয়া স্মাৰক পত্ৰখন গ্ৰহণ কৰে অতিৰিক্ত উপায়ুক্তই আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ